এই পিঠা পনাবোৰ যে খাই ইমান ভাল লাগে। হেপী বিহু। বিহু আমাৰ জাতীয় উৎসৱ। বিহু আমাৰ জাতীয় উৎসৱ। বিহু তিনিটা: বহাগ বিহু, কাতি বিহু, মাঘ বিহু। আটাইকেইটা বিহু আমাৰ খেতিৰ লগত জড়িত। নহ'বনো কিয়? অসম যে এখন খেতি প্ৰধান ৰাজ্য, সাৰুৱা মাটিৰ দেশ। আজি আমি মাঘৰ বিহুৰ বিষয়ে কেইটামান কথা পাতো নেকি? হ'বনে? সাধাৰণতে গাঁওবিলাকত মাঘৰ বিহুৰ সময়লৈ খেতি চপাই ভঁৰালত ভৰাই বিবিধ ধানৰ পৰা তিল পিঠা, ঘিলা পিঠা, তেল পিঠা আৰু চিৰা, মুড়ি, আখৈ, সান্দহ আদি নানান খোৱা বস্তু বনায়। খেতিৰ মাহেৰে মাহ কৰাইও বনায়। এই সময়ত পথাৰত বিবিধ ধৰণৰ শস্যৰ পৰা আৰম্ভ কৰি বাৰীত শাক পাচলি, পুখুৰীত মাছ আদি উভৈ নদী হৈ পৰে। সেইকাৰণে আমি মাঘ বিহুক ভোগালী বিহু বুলি কওঁ। আৰু কি হয় জানা? এই ভোগালী বিহুত পথাৰত ধানৰ পৰা নৰা আনি বাৰীত বাঁহ কাটি পথাৰ বা মুকলি ঠাই বা নদীৰ পাৰত একোটাকৈ ঘৰ সাজে। নামটো আকৌ ভেলাঘৰ। তাৰ কাষতে বহু দুখকৈ মেজি সাজে। মেজিটো বাঁহ, কাঠ আৰু খেৰেৰে বা নৰাৰে বনায়। উৰুকাৰ দিনা এই ভেলাঘৰতে গাঁৱৰ ডেকা ল'ৰাহঁতে ৰাতি ভোজ ভাত খাই ফূৰ্তি কৰে। আৰু ৰাতিপুৱা মেজিৰ ওচৰত গুৱা, পাণ, মাহ প্ৰসাদ, পিঠা পনা দি গাঁৱৰ সকলোৱে নাম কীৰ্তন কৰি অগ্নিক সেৱা জনায় আৰু আশীৰ্বাদ লয়। ডাঙৰকো সেৱা জনায়, সৰুক মৰম কৰে। একেলগে পিঠা পনা, জা জলপানেৰে লগে ভাগে খায়, নহয় জানো? এই পিঠা পনাবোৰ যে খাই ইমান ভাল লাগে। কিন্তু এই পিঠা পনাবোৰ গুৱাহাটী আৰু আন কিছুমান চহৰত কিনি খাব লগা হয়। এই পিঠা পনাবোৰ কিন্তু সাধাৰণতে গাঁৱৰ পৰা অনা যায়। দাদা, এইটো কিমান দাম? 60 টকা। খেতিয়কে ভালদৰে খেতি কৰে বাবে আমি ভোগালী বিহু পাতিব পাৰোঁ। যদি আমিও অলপ অলপ ভাল কাম কৰি যাওঁ, তেতিয়াহ'লে আমাৰ পৃথিৱীখন কিমান ধুনীয়া হ'ব। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা আৰু সেৱা জনালোঁ।